নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ শ্যামল অফিচিয়েল ব্লগ। আজি এনেই আছোঁ আৰু ইয়াতে আছোঁ পানীৰ দোকানতে এনেই টাইম পাছ আৰু বহি আছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ইয়াত দেখিছেনে আজি কিন্তু মৌচম বৰ আচ্ছা হেৰি আজি কিন্তু বতৰটো বৰ ধুনীয়া। আজি বতৰটো বৰ ঠাণ্ডা মুণ্ডা বতৰটো বতাহ মাৰি আছে পুৰা নাহৰ বুলি গছজোপা শেষৰ পালোহি। এতিয়া আমাৰ ঘৰ পুটিং মাৰি ক্লিয়াৰ হৈ গ'ল। দুই চাইডে মাৰি আছে মানে মমাই ৰং মাৰি আছে পুটিং মাৰিছে আকৌ ৰংহে ওলাই যাম গান মানে কিমান এতিয়া ইমান এইখিনি মানে যিটো বৰষুণ দি আছে মানে আপোনালোক জানো দেখাছোঁ বোলো কিমান পানী হ'ল ন বোলো কটৰ কৰি পালোহি মানে একদম ওচৰতে আছোঁ আৰু পানী হৈ গ'ল দেখিছেনে বহুত পানী হ'ল। আপোনালোকে মোৰ যে ভিডিঅ'টো চাই মানে আপোনালোকে লাইক নকৰে ছাবস্ক্ৰাইব নকৰে এয়া মানে ছাবস্ক্ৰাইব নকৰিলেতো মোৰ মনটো বেয়া লাগিব ন। মই কিমান কষ্টত ব্লগ বনাইছোঁ মানে কষ্টত ব্লগ বনাওঁ ন আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব ছাবস্ক্ৰাইব কৰিব এনেকৈ মই আগলৈকে ভিডিঅ' বনাই পাৰিম ন। আপোনালোকে যদি ছাবস্ক্ৰাইব নকৰে নহ'লে মই এনেকৈ কৰি দিম। আপোনালোকে ছাবস্ক্ৰাইব বা কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা আছে ভাইটি বা দাদা জনাব তেতিয়া আৰু মই তেতিয়া ভাল ব্লগ দিব পাৰিম গম পাইছেনে। এতিয়া জানো দেখালোৱে বাৰু হ'লেও দেখাই দিই এইটো ওচৰতে আছে এইটো পুখুৰী বুলিয়ে কওঁ মানে পুখুৰী এই আপোনালোকে এতিয়া পানী হৈছে এতিয়া দেখা নাই মানে এতিয়া খান্দিম তাৰমানে এই চাইডতো যাম এই চাইডতো পুখুৰী মানে ইয়াত মাছ আমি পূৰা ধৰিছিলোঁ। এতিয়া কি দিওঁ দেখাম আৰু আমাৰ জেগাখনে আমাৰ মানে আগতে বাগান আছিলে এখন মানে এতিয়া আমি বিক্ৰী কৰি দিলোঁ মানে বলক তেতিয়াহ'লে বাগানখন নাখাওঁ দেখিছেনে বাগান বলক ভিতৰত মই আপোনাক ভিউ দুটামান দেখাইছোঁ মানে এই দেখিছেনে এইখিনি মানে এই পাতখিনি যে চাহপাতখিনি দেখিছেনে এতিয়া মানে পোখা মেলিছেহে মানে নতুনকৈ ওলাইছে মানে পাতটো ওলাইছে আৰু এইখিনি দেখিলে নাই বাগানৰ ভিউটো কেনেকুৱা পালে মোক ক'বচোন ভালকৈ কমেণ্ট কৰি জনাবচোন। মই ক্লিয়াৰ হৈ গ'ল এতিয়া ডাইৰেক্ট আৰু যাম আৰু ঘৰলৈ চব দেখিলে আপোনালোকক এতিয়া ঘৰলৈ যাওঁ। নিজ ভালেই জগত ভাল বুলি ভাবিছে এইটো পথাৰখনৰ ভিউ দেখাই থাকক আপোনালোক এইটো এখন বাগানেই মানে দুখন মানে এতিয়া বাগান চব দুজোপা নামটো মই নাজানো মানে আপোনালোক গছ বুলি কয় নামটো নাজানো মানে আপোনালোক ক'লোৱে কমেণ্ট কৰি জনাবলৈ ইয়াতো এখন বাগানে আৰু ঘৰটো পালোহি আৰু ঘৰ পালোহি এইখনে আমাৰ ডিউক খিনাই নিখন আকৌ বুলি ভাবিছে নেকি বোলে বতাহ এজাকে মাৰি আছে ইমান মজা লাগিছে ঘৰতনো কি কৰিম নো আপোনাৰ বাগান চাগানটো দেখালোঁ ৰাস্তা ভিউটো দেখাব লাগিব ন আৰু কিন্তু পথাৰততো পানী হৈছে দেই মই কিন্তু নোহোৱা নহয় এবাৰ কিন্তু খেতি ভাল হ'ব দেই অইন ভাল নহ'লেও খেতি ভাল হ'ব পানী জনাবচোন মোৰ চেহেৰাটোনো কেনেকুৱা কমেণ্ট কৰি জনালে ভাল লাগিব মানে ইয়াতে পালোঁ এটা পুল এই ৰাস্তাটো আপোনাক টি নিচিনা লাগে নেদেখিবলৈ কিন্তু মই এটা দেখাই দিম ষ্টাইলত ৰাস্তাটো নিচিনা মেলিছে চাওক এই
ভিডিঅ'টো ইমানে আছিলে আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই নেক্সট এটা ব্লগত লগ পাইছোঁ